ভাবিছিলো যে মই আৰু কাম কৰিব নোৱাৰিম নেকি আৰু প্ৰথম অৱস্থাটো হাতত ভাত খাব নোৱাৰো মই কুঁৱাতখনে দিন মহলৰ ওপৰপা পৰিলো। নমস্কাৰ বন্ধুসকল, মই মানস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আজি ভিডিঅ'টো বন্ধুসকল আপোনালোক খুবেই প্ৰয়োজন। অকল আপোনাৰ নহয় বন্ধুসকল, আপোনাৰ বন্ধু বৰ্গ, আপোনাৰ মিত্ৰ কুটুম, আপোনাৰ পৰিয়াল সকলোৰ বাবে প্ৰয়োজন বন্ধুসকল। আপুনি অকণো স্কিপ নকৰাকৈ আজি ভিডিঅ'টো চাব বন্ধুসকল। আপোনাৰ এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনিয়ে আপোনাক নহয়, আপোনাৰ পৰিয়ালবৰ্গ, আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ জৰিয়তে আপুনি এদিন নহয় এদিন কাৰোবাক সহায় কৰিব পাৰিব বন্ধু। কোনো আপুনি এটকা পইচা খৰচ নকৰাকৈ, কোনো ধৰণৰ আপুনি কষ্ট নকৰাকৈ আজি ভিডিঅ'টোৰ জৰিয়তে আজি ভিডিঅ'টো যিখিনি ইনফৰমেশ্যন আছে, এই ইনফৰমেশ্যনৰ জৰিয়তে আপুনি কাৰোবাক সহায় কৰিব পাৰিব বন্ধু। আপোনাৰ অকণমান সহায়ৰ বাবে কাৰোবাৰ যদি উপকাৰ হয়, কাৰোবাৰ যদি জীৱনটো ৰক্ষা কৰে, আপোনাৰ নিশ্চয় ভাল লাগিব আৰু যিজন উপকৃত হ'ব তেখেতো ভাল লাগিব। আজি প্ৰায় 3 মাহৰ আগত মোৰ এটা এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্টত মোৰ এই বাওঁ হাতখন সম্পূৰ্ণ টুকুৰা হৈ গৈছিলে। ইয়াতে মোৰ আগৰ এক্সৰে ৰিপৰ্টখিনি আছে, মই আপোনালোকক স্ক্ৰীণত দেখাই দিম। ইয়াতে মোৰ সম্পূৰ্ণ হাতখন টুকুৰা হৈ গৈছিলে আৰু মই 2 মাহ দিন মই মেডিকেল কৰিছিলোঁ। 2 মাহ দিন মই মেডিকেল কৰিছিলোঁ। এইখিনিতে মই এটা কথা কৈ থওঁ, মই কাৰোবাক বদনাম কৰাৰ বাবে নহয়, কাৰোবাক কিবা কৰাৰ বাবে নহয়, মই মোৰ জৰিয়তে বা আজি ভিডিঅ'টোৰ জৰিয়তে যেন কাৰোবাৰ উপকাৰ হয় তাৰ বাবে মই আজি ভিডিঅ'টো বনাইছোঁ বন্ধুসকল। মই 2 মাহ দিন আগশাৰী নাৰ্ছিং হোমত মই চিকিৎসা লৈছিলোঁ। নাৰ্ছিং হোমত চিকিৎসা লোৱাৰ পাছত মোক সম্পূৰ্ণ 1.5 মাহ দিন অৰ্থাৎ 45 দিনৰ বাবে মোক ইয়াৰ পৰা ইয়ালৈ এইটো প্লাষ্টাৰ কৰি দিছিলে আৰু সেই প্লাষ্টাৰত থকাৰ পাছতো মই যেতিয়া 2বাৰ 3বাৰ মই এক্সৰে কৰিলোঁ, কোনো ধৰণৰ সুফল নাপালোঁ। তাৰপৰা মোক এজন আগশাৰী হাড়ৰ স্পেচিয়েলিষ্টৰ ওচৰত মোক ৰেফাৰ কৰি দিলে। তেখেতৰ ওচৰত গ'লোঁ। তেখেতৰ ওচৰত মোক দেখুওৱাৰ পাছতো বন্ধুসকল মোৰ তেখেতে মোক আৰু 15 দিনৰ বাবে 2 মাহ অৰ্থাৎ 2 মাহৰ বাবে মোক প্লাষ্টাৰটো ডেট বঢ়াই দিলে। কিন্তু 2 মাহৰ পাছত মই যেতিয়া এক্সৰে কৰিলোঁ, মোক কোনো ধৰণৰ সুফল মই নাপালোঁ বন্ধুসকল। এইখিনিতে মই কৈ থওঁ যে মই নাৰ্ছিং হোমখনৰ যিজন হাড়ৰ স্পেচিয়েলিষ্ট আছিল, তেখেতৰ নাম এটা কাৰণে মই লোৱা নাই যাতে তেখেতলোকৰ বদনাম নহওক। কেতিয়াবা এনেকুৱা হৈ যায় তেখেতলোকৰ। মই এইটো বিজ্ঞানক মই জ্ঞান কৰা নাই। বিজ্ঞানৰ জৰিয়তে বহুতো বেমাৰ আজাৰ আজি ভাল হৈ আছে আৰু আমি বিজ্ঞানক বিশ্বাস কৰিব লাগিব। তথাপিতো কৈ থব নোৱাৰো, কিন্তু মই 2 মাহ দিন কষ্ট কৰিলোঁ। মই 2 মাহ দিনৰ কোনো ধৰণৰ আৰোগ্য নাপালোঁ। তাৰ পাছতে মই গম পালোঁ যে ধেমাজি চিমেণ্ট চাপৰি ডেকাপামত এজন ব্যক্তি আছে যিজনে হাড়ৰ ঔষধ বানে, বন দৰৱ কৰে অৰ্থাৎ বন ছেটিং কৰে। মই তেতিয়া গম পাই মই তেখেতৰ ওচৰলৈ আহিলোঁ আৰু তেখেতৰ ওচৰত আজি মই 20 দিন ইয়াতে চিকিৎসাধীন হৈছোঁ। আজি 20 দিনত মই কিছু আৰোগ্য হৈছোঁ আৰু কিছু বুলি ক'লে বোলো মই 80% মোৰ এতিয়া ভাল হৈ গ'ল। মোৰ হাতখন মুভিং কৰিব পৰা হ'লোঁ, মই নিজে গা ধুব পৰা হ'লোঁ, মই নিজে কাপোৰ পিন্ধিব পৰা হ'লোঁ আৰু এয়া মই আপোনালোকক লাইভ দেখাই আছোঁ, মই এইখিনি কৰিব পৰা হ'লোঁ। তাৰ আগত কিন্তু বন্ধুসকল মোৰ এইটো গোটেই যেতিয়া মোৰ এইটো বেণ্ডেজত আছিলে, এইটো মোৰ সম্পূৰ্ণ লক হৈ গৈছিলে। ইয়াৰ পৰা সম্পূৰ্ণ লক হৈছিলে। মই একো হাতখন 1% মই লৰচৰ কৰিব পৰা নাছিলোঁ। এনেকৈ একো ধৰণৰ কোনো কাম কৰিব পৰা নাছিলোঁ। আনকি মোক মানে পানী গিলাচটো মই ভাত খোৱাৰ সময়ত মোক পানী গিলাচটো বেলেগে খুৱাই দিবলগীয়া হৈছিলে বন্ধু। কিন্তু এতিয়া সম্পূৰ্ণ মই পানী খাব পৰা হৈছোঁ, গা ধুব পৰা হৈছোঁ, কাপোৰ পিন্ধিব পৰা হৈছোঁ, ইমানখিনি মই। আৰু তাৰ উপৰিও তেখেতে সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত এজন চিকিৎসক বুলি ক'লে আমাৰ ভুল নহ'ব। তেখেতে ইতিমধ্যে কেইবাটাও ইণ্টাৰভিউত বহিছে, কেইবাখনো চাৰ্টিফিকেট পাইছে। মই গোটেইখিনি চাইছোঁ। স্ক্ৰীণত মই আপোনালোকক সেইখিনি সম্পূৰ্ণভাৱে তথ্য মই আপোনালোকক দাঙি ধৰিম, আপোনালোকে চাব আৰু চাই পেলাই তেখেতৰ ওচৰত যদি কোনোবাই এনেকুৱা ৰোগত ভুগি আছে, কোনোবাই যদি এনেকৈ কষ্ট পাই আছে, তেতিয়াহ'লে আপোনালোকে একেবাৰে পলম নকৰিব বন্ধু, একেবাৰে পলম নকৰিব। খুব সোনকালে আহক, আপুনি নিশ্চয় আৰোগ্য হ'ব। ইয়াতে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে মই দেখাম। আজিও একেবাৰে কমকৈ 20 জন ইয়াতে ৰোগী আছে, তেখেতলোকে ইয়াতে চিকিৎসা কৰি আছে। তেখেতলোকৰ কি জখম হৈছিলে বা কেনেকৈ কি হৈছিলে গোটেইখিনি মই স্ক্ৰীণত আপোনালোকক দেখুৱাম, ক'ত জখম হৈছিলে প্ৰত্যেক দিনাই বন্ধুসকল। অকল ধেমাজিয়ে নহয়, ধেমাজি আশে পাশে নহয় বন্ধুসকল, ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী, নলবাৰী এনে বহুত দূৰৰ পৰা ইয়াতে আহি চিকিৎসা কৰি আছে বন্ধুসকল। আৰু তাৰ উপৰিও বন্ধুসকল তেখেতে বন ছেটিঙৰ উপৰিও তেখেতে মোৰ বেক চাইডে দেখিছে বন্ধুসকল, তেখেতে ইয়াৰো এটা চিকিৎসাৰ ব্যৱস্থা কৰিছে। ইয়াতে এখন তেখেতৰ সম্পূৰ্ণ এডভাৰটাইজৰ কাৰণে এখন ইয়াতে লগাই থোৱা আছে সকলো ৰোগৰ সমাধানৰ বাবে। ইয়াত যিটো যে হৃদৰোগ, উচ্চ ৰক্তচাপ, কেঞ্চাৰ, ব্ৰেইন টিউমাৰ, পেৰালাইচিছ, কেঁচুমৰীয়া, মধুমেহ, লিভাৰ সমস্যা, কলেৰেজ, যিকোনো ঘাঁহ, বগা দাগ, মেঘবহুলতা, এনেকুৱা বহু ধৰণৰ ৰোগ তেখেতে ইয়াতে প্ৰডাক্ট দিব পাৰে। বহু ধৰণৰ ৰোগ তেখেতে ইতিমধ্যে তেখেতৰ কোম্পানীৰ লগত যোগাযোগ হৈছে। তেখেতৰ চিকিৎসা ভাল লাগি কোম্পানী নিজেই আহিছে আৰু তেখেতৰ জৰিয়তে কোম্পানী ইয়াতে প্ৰডাক্ট চেল কৰি আছে আৰু তাতো আপোনাৰ ফুল গেৰাণ্টি দিছে। সেই প্ৰডাক্টৰ যিসকল ইয়াতে চেলাৰ আহিছিল, তেখেতসকলৰ সৈতে মই বহিছিলোঁ, তেখেতসকলৰ সৈতে মই কথা বতৰা পাতিছিলোঁ। তেখেতলোকে খুব একদম 100% গেৰাণ্টি দিছে তেখেতলোকৰ ঔষধতো যে এই বেমাৰখিনি, যিখিনি বেমাৰ মই আপোনালোকক ইয়াতে ক'লোঁ, এই বেমাৰখিনি সম্পূৰ্ণৰূপে
ভাল হৈ যায় গতিকে বন্ধুসকল আপোনালোকে পলম নকৰিব আপোনালোকে যদি এনেকুৱা বেমাৰত পৰি আছে এনেকুৱা বেমাৰত যদি ভুগি আছে তেতিয়াহ'লে খুব সোনকালে তেখেতৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব মোৰ স্ক্ৰীণতে মই তেখেতৰ নম্বৰ কণ্টেক্ট নম্বৰ মই দি থৈছোঁ আপোনালোকে মোৰ ডেছক্ৰিপশ্যনতো কণ্টেক্ট নম্বৰ পাব আৰু স্ক্ৰীণতো তেখেতৰ কণ্টেক্ট নম্বৰ মই দিছোঁ আপোনালোকে পোনপটীয়াভাৱে যোগাযোগ কৰি তেখেতৰ ওচৰলৈ আহিব পাৰিব আহক তেখেত ভিতৰতে আছে আমি তেখেতৰ প্ৰতি কিছু কথা পাতিম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই বৰ্তমান আপোনাৰে পেচেণ্ট হয় তথাপিতো মোৰ দৰ্শকসকলক বা আমাৰ ৰাইজক আমি এটা কথা জনাব লাগিব যে আপুনি এই চিকিৎসাটো যিটো আপুনি বন ছেটিঙৰ যিটো চিকিৎসা কৰি আছে সেইটো আজি কিমান দিনৰ পৰা কৰি আছে আজি আপোনাৰ 15-16 বছৰ মান হৈছে 15-16 বছৰ আপোনাৰ হয় ৰানিং নন ষ্টপ আপোনাৰ ইয়াত মানে এনি টাইম নন ষ্টপ পেচেণ্ট থাকে এতিয়া আপোনাৰ দিনটো আহি থাকে প্লাছ আপোনাৰ মিনিমাম ৰাতিপুৱা 7টা বজাৰ পৰা ষ্টাৰ্ট আপোনাৰ 12:30-1টা বজাত শেষ কৰিব লাগিব কাৰণ বাহিৰত মোৰ পেচেণ্ট আছে তাৰপিছত সেইখিনি আকৌ চাই আহোঁতে আপোনাৰ 9টা বাজে আপোনাৰ হোম চাৰ্ভিছো দিয়ে হোম চাৰ্ভিছো দিওঁ উপায় যিবোৰ আহিব নোৱাৰে গাড়ীত উঠাব নোৱাৰে টুকুৰা টুকুৰি হৈ পৰি আছে ভাঙি আছে তাৰ ৰিকুৱেষ্ট কৰে তাৰপৰা অকল ইয়াৰ পৰা নহয় আপোনাৰ ইয়াৰ পৰা মোৰ ঘৰ এয়া আপোনাৰ জোনা এলেকা আপোনাৰ গাঁওখন দেখা পাম দেখা পাম পৰে চিলাপথাৰ ওচৰত তাৰপিছত এতিয়া সেইখিনি কৰাৰ পিছত আমি ধেমাজি ইটানগৰ আলং মানে এনেকৈ যাব লগা হয় জোনাই বুজিছা চিলাপথাৰ এইবিলাক আমি হোম চাৰ্ভিছ দিওঁ প্লাছ ওচৰ চুবুৰীয়া যিবোৰ আহিব নাই সেইবোৰতো যাওঁ য'ত যোনে যেনেকৈ মাতে তেনেকৈ যাওঁ মানে আপুনি যে এই বন ছেটিংটো কৰে হয় ইয়াৰ বাবে ক'ৰবাত আপুনি প্ৰশিক্ষণ লৈছে নেকি হয় মই লৈছিলোঁ বাৰু ধেমাজিত মোৰ দেউতা হয় শহুৰ দেউতা হয় তেখেতৰ পৰা লোৱা আছে ট্ৰেইনিং লোৱাৰ নিচিনা হৈছে আৰু একদম শিকি 4 বছৰ 5 বছৰমান লাগিছে এইটো আজি কিছুদিনৰ আগত আপুনি এটা পৰীক্ষাত বহিছিল হয় হয় ইণ্টাৰভিউ আছিলে আপোনাৰ কিছুদিন আগত মানে ধেমাজিত হৈছিলে ইণ্টাৰভিউটো তেতিয়া আপোনাৰ বাহিৰৰ ডক্টৰবোৰ আহিছিলে প্লাছ ইণ্টাৰভিউ আমাৰ হেৰি কৰা হৈছিলে আৰু ইণ্টাৰভিউ ঈশ্বৰৰ কৃপাত ৰাইজৰ আশীৰ্বাদত মই যেনে ইণ্টাৰভিউত পাছ হ'লোঁ ইয়াতে আপুনি যিটো ইণ্টাৰভিউ কৰিছিলে হয় আপুনিতো সম্পূৰ্ণ এটা পৰীক্ষা হয় সম্পূৰ্ণ পৰীক্ষা হয় পৰীক্ষা হৈছে পৰীক্ষাত আপুনি মই চাইছিলোঁ অনলাইনত মই চেক কৰি চাইছিলোঁ আপুনি পাছ আপুনি 6 নম্বৰত আছিলে কেণ্ডিডেট নম্বৰ 6 আছিলে বন ছেটিঙৰ আপোনাৰ নম্বৰ 1ত আছে নম্বৰ 1ত গৈছে মানে আপোনাৰ বন ছেটিঙৰ যিটো তাত আপোনাৰ নম্বৰ 1 আছে আপুনি 1 নম্বৰ কৰিছে এতিয়া তেখেতলোকৰ যাৰ আণ্ডাৰত আপোনাৰ হেৰিটো হৈছিলে পৰীক্ষাটো অনুষ্ঠিত হৈছিল তেখেতলোকৰ পৰা আপোনাৰ সম্পূৰ্ণ এখন চাৰ্টিফিকেট দিছে প্ৰমাণ পত্ৰ এখন দিছে আপুনি যে ধৰি লওক এই চিকিৎসাটো আপুনি এগৰাকী পাৰ্গত চিকিৎসক হিচাপে আপোনাক চাৰ্টিফিকেট দিছে আপুনি এইখিনিতে আমাৰ দৰ্শকসকলক কি ক'ব কাৰোবাৰ ধৰি লওক এনেকুৱা বহুত ৰোগী আছে এতিয়াও এনেকুৱা বহুত যিসকলে আপোনাৰ কথাটো নাজানে নাজানি পৰা ক'ৰবাত গৈছে ক'ৰবাত গৈ ধৰি লওক ভুল চিকিৎসা কৰিছে কাৰোবাৰ হাতখনে বেয়া হৈ গৈছে কাৰোবাৰ ভৰিখনে বেয়া হৈ গৈছে সেইটো আমি চাওঁ ৰিপেয়াৰিং কৰোঁগৈ যিমানটো পাৰোঁ আগবঢ়াই দিওঁ আপোনাকো এতিয়া মই চেষ্টা কৰি আছোঁ আৰু এতিয়া হাতখনটো আপুনি লৰাবই নোৱাৰে সেই এতিয়া ৰিপেয়াৰিং কৰাৰ পিছত আপুনি আগতকৈতো 100ৰ পৰা 80% হ'লেও মানে 70% হ'লেও এতিয়া আপোনাৰ কমিছেগৈ হয়নে নহয় ঠিক এনেকৈ চাওঁগৈ যে নাচাওঁ বুলি আমি তাক ঘূৰাই নপঠাওঁ ইউটিউব কৰিলে মানে মই নিজকে অহংকাৰ কৰাৰ নিচিনা পাওঁ আচলতে ছাৰ শুনক আচলতে মোৰ দৰ্শকো মই এটা কথা কওঁ আচলতে এই ভিডিঅ'টো মোৰ চেনেলৰ প্ৰমোচনৰ বাবে নহয় মোৰ চেনেলৰ পৰা আৰ্নিঙৰ বাবে নহয় মই এটা কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ যে আপোনালোকৰো উপকাৰ হওক কোনোবা যদি আপোনালোকৰ মাজত যদি কোনোবা এনেকুৱা ৰোগী আছে বহুতে গম নাপায় যে ধেমাজি চিমেণ্ট চাপৰি ডেকাবন অঞ্চলত এনেকুৱা এজন চিকিৎসক আছে বুলি বহুতে গম কেতিয়াবা কাৰোবাৰ হাতখন ভাঙিছে ভৰিখন ভাঙিছে বেলেগলৈ গৈছে ভুল চিকিৎসা হয় তেখেতৰ হাতখনে বিকলাংগ হৈ গৈছে কাৰোবাৰ ভৰিখনে বিকলাংগ হৈছে মই ভাবিছোঁ যে সেইটো নহওক তেখেতৰ জৰিয়তে বা মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ উপকাৰ হওক আপুনি এজন সুস্থ ব্যক্তি হৈ এনেকুৱা হয় এঘৰ মানুহত এজনে ব্যক্তি থাকে যিজনে ঘৰখন পোহপালন দিয়ে কিন্তু এনেকুৱা এক্সিডেণ্টত তেখেতৰ হাত এখন ভাঙি গ'ল ঘৰখন চলিবৰ কাৰণে বহু অসুবিধা হয় বহু সমস্যাৰ সন্মুখীন হয় তেখেতো ইয়ালৈ আহক খুব সোনকালে ভাল হৈ যাব যদি আপোনাৰ হাত এখন 2ডাল হাত ভাঙিছে বেছি নহয় আপোনাৰ এমাহ 1.5 মাহত আপোনাৰ এই পুৰা ৰিলিজ লৈ সম্পূৰ্ণকৈ এভৰিথিং মোৰ চকুৰ আগত পুৰা কাম কৰাৰ পিছতহে তেখেতক আমি ৰিলিজ দিম বুজিছে নাই কিন্তু আপোনাৰ কি হয় এইটো বস্তুটো যিমান পাৰোঁ জান প্ৰাণ একদম লগাই দিওঁ মানে
হয়। মানে এই হ'বই লাগিব হৈ তাৰ বাকীটো ঈশ্বৰৰ কথা। এতিয়া দৈনিক আপোনাৰ ঘৰত কিমান মান আপোনাৰ দৈনিক এতিয়া আপোনাৰ 30, 40, 50লৈকে পায়, কেতিয়াবা 35লৈকে পায়, কোনো লিমিট নাই মানে। কেতিয়াবা ঘুমকে ফুল হৈ যাব, কিছুমান 5জন যদি ৰিলিজ হৈ যায়, আজি যদি যেনিবা আজি 2জন মই ৰিলিজ দিলোঁ, এতিয়া 3জন নতুন সোমাইছে। কণ্টিনিউ আপোনাৰ কণ্টিনিউ কেইজনমান থাকে? এনে 35, 30, 40 এনেকুৱা হয়। 30 ওপৰত থাকে, তাতকৈ তল নহয়। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পালে, তেখেতৰ নামটো মই কোৱাৰ আগতে আমি তেখেতকে জানি লওঁ। হয়, মোৰ নাম নমস্কাৰ, মোৰ নাম বসন্ত তালুকদাৰ। তাৰপৰা মই আমাৰ ডিষ্ট্ৰিক্ট ধেমাজি, চিমেণ্ট চাপৰি এলেকা, আমাৰ গাঁওখন অবমনগা। বন্ধুসকল দেখিলে, নম্বৰটো আপুনি পাই যাব, নম্বৰটো কণ্টেক্ট দি দিব, স্ক্ৰীণত আহি দিব। পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিম।